ছাৰ আপুনি শিক্ষক, বিশ্ব খনিকৰ, বুকুৰ কুটুম, চাৰা দুনিয়াৰ খাতাম পুৰুষীয়া শিক্ষাৰ ঘাঁহিপাডালত আপোনাৰ যৌৱনৰ বসন্ত লুকাল। দাড়ি চুলি পকিল, দাঁতো সৰিল। তথাপিও ছাৰ চক পেঞ্চিল কিম্বা কলম ধৰা হাতখন নকঁপিল। এতিয়াও ছাৰ আপোনাৰ হেণ্ডৰাইটিং, বাহ, ফটো ফ্ৰেম বনাই দেৱালত আঁৰি থ'বৰ মন যায় ছাৰ। আপোনাৰ কাৰণেই কিমানৰ কেৰিয়াৰ হ'ল ছাৰ। বহুতেই আপোনাৰ এচাৰিৰ কোব খাই চিধা হ'ল। কলেজীয়া দিনত দোকানৰ আগত আড্ডা দিয়া কেইটাইও আজি সমাজত সুপ্ৰতিষ্ঠিত ছাৰ। আজি 5 ছেপ্টেম্বৰ, শিক্ষক দিৱস। হয় ছাৰ, গোটেই বিশ্বত আপোনাৰেই শুনাম। কত জ্ঞান গৰিমাৰে খ্যাতি, যশস্বী জ্ঞানৰ পূজাৰী। ছাৰ আপুনি ত্যাগৰ প্ৰতীক। চৰকাৰী চাকৰি নোপোৱা কেইটাইও টিউচন কৰি পেটে ভাতে খাই আপোনাৰ প্ৰতি কৃতজ্ঞ ছাৰ। সুধিব পাৰোনে আপোনাক, আপোনাৰ দৰে হ'বলৈ কিমান সাধনা আৰু বুকুত কিমান সাহসৰ প্ৰয়োজন? ভাৱ হয় মাজনিশা বন্ধ দুৱাৰত টোকৰ মৰাৰ দৰে আইৰ গৰ্ভতেই ধাৰি পাতি খেলিছিল নেকি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ মালা গাঁঠি? এনে লাগে যেন প্ৰভু ভগৱন্তৰ পিছতেই আপুনি। সেৱা জনাইছোঁ ছাৰ। শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা আপোনাক।